ফাংচন চাব যাব বলে জিজাৰ পা যাও যাও इतना नए राती इतनी भी जल्दी क्या है अरे तुझी बच्ची हो क्या লাৰু কই নাই নেকি সি আগুৰা আহি ফোন মাৰছিলোঁ মই তাৰ কিবা হচি হেন পাওঁ মাতে ওলা নাছিল তাৰ হ'বও পাৰে ফাংচনত গেলি কিন্তু মই বগা ডান্স কৰিম দেই এটাই কৈ থলো যদি বৰষুণ নামাৰে কেনেকৈ কৰিবি তই বগা ডেন্স কথাটো হয় কিন্তু মই সিমান টেনশ্যন নলওঁ 6 লিটাৰমান পানী খাই যাম খাই যাই মুতি বোকা কৰি এলেও বগা ডান্স কৰিম আইডিয়া তাৰ তয়ো খাবি 3 লিটাৰমান আৰু লাৰুকো খাব দিব লাগিব আলি কিয় সেনেকৈ আছা কি হৈছে তোৰ নাকে বিয়াৰ কবি নকা নাই আজি ফাংচন চাব যাম বগা ডান্সো কৰিম ফাংচনত ফাংচন যাবি গেছলো কালি মই হা আমাক নকৱাকে গেলি তই কথাটো কবা দি যাবাই খোজা নাছলো মই কাষত দাদা এটাই লগ ধৰা দেখি গেলো কেলা যাই বোকা ডান্সো কৰিলো বগা ডান্সো কৰিলি কাষত কেইটামানে কৰি আছিল মই ভাবছো টিভিত উঠব পাৰিম বোকা ডান্স কৰি তাৰ পাছতকে যে গম পাওঁ পাছফালে পেণ্টটোৰ এটা ফুটো আছিল সেই ফুটোটোত এটা কলজোক সোমাই গৈছে ৱাও তাৰ পাছত কি হ'ল তাৰ পাছত আৰু কি হ'ব দুটামান বোকা ডান্সক কৈ মালটো উলিয়ালো হেন্দে টানি উলিয়াই দিছি বাপৰে ইমান দীঘল আছিল কেলা আজিও যাওঁ বল বোকা ডান্স কৰবে নমস্কাৰ নহ'ব আৰু মোৰ দ্বাৰাই ভাগ্য ভাল আছিল জোকে সোমাইছিল হ'ব নেকি হ'ব দে তাৰ পাছত জোকটো উলিওৱা হোৱাৰ পাছত আৰু কাপোৰ চাপোৰ নিপিন্ধিলো কোনোবা এটাই ক'লাক গাত বোকা ঘঁহি যা গমেই নাপাব কাপোৰ আছে নে নাই হয়ো গমেই নাপায় বঢ়িয়াকৈ বনাই দিছি সেনেকৈ আহিলোঁ আহোঁতে ৰাস্তাততো বৰষুণ দিলে আব আয়েগা না মজা মজা পাই গৈছো বৰষুণতো গোটাই থোৱা গেল তাৰ পাছত এটা মানুহে আটা লগাই দিছি দিয়াৰ লগে লগে গোটাই সপৰা মানুহ আহি গৈছি আহি পেলাই মই বোলে লাংটিয়া ভূত মইতো নাংগা হৈ আছো মোক নাংগাকে পিটি দিলে কালি হা ইমান ডাঙৰ ঘটনা আছে দে দুখ নকৰবি হ'বই আৰু এনেকুৱা হ'লেও এনেকুৱা নহয় কিন্তু দেই